নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ চেনেল মনচেংছ ৱৰ্ল্ডৰ ছেকেণ্ড ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা খুব সহজ আৰু সোৱাদ লগা চিকেন ৰেচিপি আনিছোঁ। আশা কৰোঁ আপোনালোকে যে আদৰি লয়। আহকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। তাৰ বাবে মই লৈছোঁ 2টা ডাঙৰ চাইজ পিঁয়াজ, 2টা আলু ফ্ৰাই কৰি লৈছোঁ, ডাঙৰ বিলাহী আধা ফাল মই কাটি লৈছোঁ আৰু 10 ফুটা নহৰু মই থেতেলিয়াই লৈছোঁ, এটা শুকান জলকীয়া মই তেল মাৰিবলৈ লৈছোঁ আৰু লৈছোঁ গোটা জিৰা। আৰু মাংসখিনি মই আগতীয়াকৈ মেৰিনেট কৰি থৈছিলোঁ। তাত মই দিছিলোঁ 1 চামুচ নহৰু থেতেলিয়াই লোৱা আৰু দিছিলোঁ হালধি 1 চামুচ, নিমখ সোৱাদ অনুসৰি আৰু ডাঙৰ ডাঙৰকৈ পিঁয়াজ কাটি দিছিলোঁ আৰু দিছিলোঁ ধনিয়া গুড়ি 1 চামুচ আৰু ৰেড চিলি পাউডাৰ 1 চামুচ আৰু 1 চামুচ কেঁচা মিঠাতেল আৰু ভালকৈ মই হাতেৰে ফেনেকি ঢাকি থৈছিলোঁ আধা ঘণ্টাৰ বাবে। আহকচোন আৰম্ভ কৰোঁ। মই আলু ফ্ৰাই কৰা তেলখিনিতে ব্যৱহাৰ কৰিছোঁ। তেল গৰম হৈছে নাই চেক কৰি ল'ব। তেল গৰম হোৱাৰ পিছত ফ্লেমটো কমাই দিব অলপ। এতিয়া গোটা জিৰা কেইটামান দি দিব। জিৰাখিনি ফুটাৰ লগে লগে শুকান জলকীয়াটো দি দিব। অকণমান দেৰি ফুটিবলৈ দিব দুইটা একেলগে। এতিয়া কাটি থোৱা মিডিয়াম চাইজ 2টা পিঁয়াজ কাটি থোৱা সেইখিনি দি দিব। এতিয়া অকণমান সময় চফ্ট হোৱালৈকে ফ্ৰাই কৰি থাকিব। কেৰাহীটো অকণমান ডিফেক্টিভ হয়, মানে এফালে হাকুটিডাল নাই, সেইটো মাইণ্ড নকৰিব আৰু। এতিয়া চফ্ট হোৱাৰ লগে লগে থেতেলাই থোৱা নহৰুখিনি দি দিব। এতিয়া কেঁচা গন্ধ যোৱালৈকে ফ্ৰাই কৰিব। মাংসত অকণমান জ্বলা নহ'লেতো ভাল নালাগে, সেইকাৰণে ঘৰৰ জলকীয়া আছিলে, ঘৰৰ জলকীয়াকে অকণমান দি দিলোঁ। বহুত জ্বলা সেইকাৰণে অকণমানহে দিছোঁ আৰু। মিক্স কৰি আকৌ ফ্ৰাই কৰিব অকণমান। এতিয়া মেৰিনেট কৰা চিকেনখিনি দি দিব। মিক্স কৰিব। মই মাংসখিনি দিয়াৰ লগে লগে ঢাকনখন অকণমান দি দিছিলোঁ। এয়া ঢাকনখন অঁতৰাওঁতে দেখিছেনে 60% মান কুক হৈছে। চিকেনখিনি মেৰিনেট কৰি থ'লে বেছি সময় নালাগে সিজিবলৈ, আপোনালোকেতো জানেই চাগে। অকণমান ফ্ৰাই হৈছে, ধুনীয়া স্মেল আহিছে। পাউডাৰ মছলা বহুত মই কমকৈ ব্যৱহাৰ কৰিছোঁ। লকডাউন চলি আছে যিহেতু পাচলি পাবলৈ নাই, আৰু ঘৰত এটা কেপচিকাম আছিলে মাংসৰ লগত মিলা, সেয়াকে এটা দি দিলোঁ চব্জিখিনি বহাবলৈ। আৰু এনেই মাংসৰ লগত ৰঙালাও, অমিতা এইবোৰ দিলেওতো বহুত ভাল লাগে। এতিয়া মোৰ ওচৰত একো নাছিলে, এটা কেপচিকাম আছিলে, সেইটোৱে দি দিলোঁ। মিক্স কৰিব। এতিয়া মই দিম ডাঙৰ চাইজৰ আধা বিলাহী, দিলোঁ। আকৌ মিক্স কৰিলোঁ। মিক্স কৰিব।
ইয়াত চাওক বিলাহীখিনি গলি গৈছে আৰু ৰস ওলাইছে। এয়া মিক্স কৰি দিছোঁ এতিয়া। ইমানেই গৰম উঠিছিলে, বাহিৰলৈ বতাহ খাবলৈ যাওঁতে মাজে মাজে অকণমান লাগি গ'ল চিকেনটো। এতিয়া যাব ফ্ৰাইড পটেটো। এতিয়া আকৌ মিক্স। ঢাকনিখন আঁতৰাই দিছোঁ। দেখোন কিমান ধুনীয়া কালাৰ এটা আহিছে। একদম খাওঁ খাওঁ লাগি গৈছেগৈ চাগে ন দেখি। ইয়াততো কেঁচা ধনিয়া বা মান ধনিয়াখন দিলেতো একদম মানে একদম ৰ'ব নোৱাৰা হ'ব আৰু। ইয়াত দেখিছেনে ফাইনেল লুক এইটোৱে। এয়া মই পৰিৱেশন কৰি দেখাইছোঁ। এয়া কালাৰটোতো ধুনীয়া হৈছে, লগতে সোৱাদটো বৰ ধুনীয়া হৈছে। লগতে নেমু আৰু জলকীয়া ষ্টাইলৰ বাবে দিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।